সন্মুখত 2021 বিধানসভা নিৰ্বাচন। ভাৰতৰ নিৰ্বাচন আয়োগে শনিবাৰে দেশৰ 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই নিৰ্বাচনৰ লগতে জড়িত বিষয়া কৰ্মচাৰীসকলৰ ৰদ-বদল সম্পৰ্কীয় নিৰ্দেশ জাৰি কৰিছে নিৰ্বাচন আয়োগে। ভাৰতীয় নিৰ্বাচন আয়োগে নিৰ্দেশনা জাৰি কৰা 5খন ৰাজ্যক্ৰমে অসম, কেৰালা, তামিলনাডু, পশ্চিমবংগ আৰু পুডুচেৰী। এই নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে নিৰ্বাচনৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীসকলে নিজৰ গৃহ জিলাত কৰ্মৰত থাকিব নোৱাৰিব। তেওঁলোকক বদলি কৰা হ'ব যাতে এই নিৰ্বাচন কোনো ধৰণৰ বেমেজালি সংঘটিত নহয়। তদুপৰি একেটা স্থানত কোনো বিষয়া কৰ্মচাৰীয়ে যদি 3 বছৰৰ অধিক কৰ্ম কৰি আছে তেন্তে তেওঁলোকক বদলি কৰা হ'ব উক্ত স্থানৰ পৰা। তদুপৰি কোনো বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে যদি দুৰ্নীতি বা আন কোনো অভিযোগ আছে তেনে অভিযুক্ত এই নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ পৰা দূৰত্ব ৰখা হ'ব। Your report News 99।